মৰমৰ ছাত্ৰসকল, আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে আৰ্জনতকৈ খৰচ বেছি হ'লে মানুহৰ ঋণ হয় আৰু ঋণক পাপ আৰু ব্যাধি অৰ্থাৎ ৰোগৰ লগত তুলনা কৰা হৈছে। ঋণে মানুহক খৰচী কৰে আৰু ধাৰ কৰি অনা ধন মানুহে সৰহকৈ খৰচ কৰে আৰু খৰচ কৰোঁতেও কেতিয়াও সিহঁতে চিন্তা নকৰে কাৰণে সিহঁতক ধোঁৱাখুলীয়া বুলিও কোৱা হয়। গতিকে আজিৰ ভিডিঅ'টোত আমি ইয়াৰ পৰৱৰ্তী অংশ আলোচনা কৰিম যে ধাৰ কৰি ধন আনি হাতত লৈ খৰচ কৰা যহতহ। কিন্তু সেইটো এটা কথা যে ধাৰ কৰি খৰচ কৰাটো, কিন্তু দোকানৰ উঠনা খোৱা বৰ ধ্বংসীয়া কথা বুলি কোৱা হৈছে। কিন্তু দোকানৰ উঠনা খোৱা অৰ্থাৎ দোকানত যে বাকী খোৱা, সেই বাকী খোৱাটো আৰু ডাঙৰ ধ্বংসীয়া বুলি কোৱা হৈছে। অৰ্থাৎ ব্যক্তিৰ ধ্বংসৰ আন এক ডাঙৰ কাৰণ, মূল কাৰণ বুলি, গুৰুত্বপূৰ্ণ কাৰণ বুলি ক'ব পাৰি এই দোকানৰ পৰা উঠনা খোৱা অৰ্থাৎ বাকী খোৱা। উঠনা শব্দৰ অৰ্থ হ'ল বাকী খোৱা। আৰু এনেকুৱা ব্যৱস্থাই গৃহস্থালী নষ্ট কৰে। এতিয়া দোকানৰ পৰা বাকী খালে সেই বাকীটো আমি কিমান ধন খৰচ হৈ আছে, টকা খৰচ হৈ আছে, সেইখিনি আমি উপলব্ধি কৰিব নোৱাৰোঁ। কাৰণ বাকী খাওঁতে আমি টকা দি পেলাই সামগ্ৰী কিনি নানো। কেৱল সেই বাকীবিলাক বা সেই খৰচৰ ধনবিলাক কেৱল কাগজতহে লিখিত ৰূপত থাকে আৰু সেইকাৰণে আমি তাৰ মূল্য উপভোগ কৰিব নোৱাৰোঁ। এটা অতি সাধাৰণ কথা যে আজিকালি কি হৈছে, বেংক ট্ৰান্সফাৰটো বা অনলাইন পে'মেণ্টটো অতি সহজ হৈছে, যাৰ কাৰণে সকলোৱে অনলাইন পে'মেণ্টটোকে কৰে, হয়নে? সেই অনলাইন পে'মেণ্টত চাবা এটা বস্তু, কেৱল সংখ্যা থকাৰ কাৰণে 500 যদি 500 টকা থাকে, তাৰ মূল্য আমি সিমান উপলব্ধি কৰিব নোৱাৰোঁ। কিন্তু হাতেৰে যদি আমি সেই টকা দিবলগীয়া হয়, তেতিয়া কি হয়, তাৰ মূল্যটো আমি বুজি পাওঁ আৰু আমাৰ গাত লাগে, সেই 500 টকা এখন দিওঁতে আমাৰ গাত লাগে। যাৰ কাৰণে আজিকালি যে অনলাইন পে'মেণ্টবিলাক হৈছে আৰু অনলাইন শ্বপিংবিলাক হৈছে, সেইকাৰণে মই বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত কৈ আছোঁ। আজিকালি ছোৱালী নহয়, ল'ৰা ছোৱালী সকলোৱে সমান। কাৰণ ছোৱালী যেনেকৈ খৰচ কৰে, ল'ৰায়ো তেনেকুৱা ধৰণৰ খৰচ কৰে। সেইকাৰণে অনলাইন শ্বপিংবিলাকত অনলাইন পে'মেণ্ট হয়, তাত কিন্তু খৰচ বহুত বেছি হয়। আৰু যাৰ কাৰণে এনেকুৱাও দেখা যায় যে বহুত ব্যক্তি আছে যিসকলে একাউণ্টত টকা ইমান নাৰাখে, যিটো একাউণ্ট সেই অনলাইন শ্বপিঙৰ লগত লিংক থাকে। যিয়ে নহওক, কিছুমান ব্যক্তিগত কথা ক'লোঁ। কথা কোৱাৰ উদ্দেশ্য এইটোৱেই যে দোকানৰ যিখিনি বাকী আছে বা দোকানত কৰা বাকীৰ লগত সেইখিনি ৰিজাব পাৰি। দোকানত কৰা বাকী ব্যক্তিয়ে সিমান উপলব্ধি কৰিব নোৱাৰে যে কিমান টকা খৰচ হৈ আছে। কিন্তু সেই টকা যদি হাতেৰে দিবলগীয়া হয় বা টকা দি পেলাই যদি খৰচ কৰিবলগীয়া হয়, সামগ্ৰী কিনিবলগীয়া হয়, বস্তু বাহানি কিনিবলগীয়া হয়, তেতিয়াহে ব্যক্তিৰ গাত লাগে আৰু টকা খৰচ কৰোঁতে অলপ হ'লেও চিন্তা কৰে। সেইকাৰণে কোৱা হৈছে যে দোকানৰ পৰা বাকী খালে ব্যক্তিৰ কিন্তু গৃহস্থালী নষ্ট হয়। আমি ব্যক্তিয়ে বাকী খাওঁতে এনেকুৱা হৈ যাব যে পিছত ইমান লাখ টকা ঋণত পৰি ব্যক্তি কেতিয়াবা বিপদত পৰাও দেখা যায়। আৰু এনেকুৱা বহুত উদাহৰণ সমাজত আছে। ধাৰ এটা আপদ বুলি কোৱা হৈছে। লেখকে ধাৰক এটা আপদ বুলি কৈছে। ব্যক্তিৰ প্ৰয়োজন কেতিয়াও পূৰণ নহয়। আমি জানো সাগৰৰ ঢৌবিলাক যেনেকৈ এটাৰ পিছত এটা আহি পাৰত লাগেই আৰু সেই সাগৰৰ ঢৌ কেতিয়াও অন্ত নপৰে। সেইদৰে ব্যক্তিৰ প্ৰয়োজনো সাগৰৰ ঢৌৰ লগত তুলনা কৰিব পাৰি। ব্যক্তিৰ প্ৰয়োজন কেতিয়াও পূৰণ নহয়। আমি আজি ভাবি আছোঁ
এই বস্তুটো যদি আমাৰ হৈ যায় তেনেহ'লে আমাৰ আৰু একো নালাগে যেতিয়া সেই বস্তুটো আমি পাই যাম ইয়াৰ পিছত আৰু এটা আমাৰ প্ৰয়োজন বোধ হ'ব গতিকে আমাৰ ব্যক্তিৰ প্ৰয়োজন কেতিয়াও পূৰণ নহয় আৰু সেয়েহে সামান্য অভাৱত অলপ মাত্ৰ যদি অভাৱ হয় প্ৰয়োজন হয় সেই প্ৰয়োজন বা অভাৱত আমি কেতিয়াও ধাৰ কৰিব নালাগে বুলি দিহা কৰিছে লেখকে পাঠ্যক্ৰমত এতিয়া চোৱা এনেকুৱা ব্যৱস্থাই গৃহস্থালী কি কৰে শাস্ত্ৰাং কৰে অৰ্থাৎ নষ্ট কৰে হাতত লৈ ধন ভাঙিলে ভগনৰ পৰিমাণ চকুৰে দেখা যায় সেইখিনি কথাকে উল্লেখ কৰিছে যে হাতেৰে যদি আমি ধন ভাঙো বা ধন খৰচ কৰি যদি আমি সামগ্ৰী কিনিবলগীয়া হয় বস্তু বাহানি কিনিবলগীয়া হয় সেইখিনি কৰোঁতে আমাৰ গাত লাগিব কিন্তু যেতিয়া আমি দোকানৰ বাকী খাম দোকানৰ বাকী ক্ষেত্ৰত খৰচ কিমান হৈছে সেইখিনি আমি ইমান উপলব্ধি কৰিব নোৱাৰোঁ কাৰণ সেই দোকানৰ বাকীখিনি ক'ত থাকে সেই কাগজতহে লিখিত ৰূপত থাকে আৰু আমি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণেহে এনেকুৱা এটা সময় আহে য'ত নেকি ব্যক্তিৰ লক্ষ লক্ষ টকা বা হাজাৰ হাজাৰ টকা ঋণ হোৱা দেখা যায় সেইকাৰণে লেখকে বাৰে বাৰে কৈছে যে আমি দোকানৰ বাকী খাব নালাগে আৰু আমাৰ সামান্য প্ৰয়োজনতহে আমি কেতিয়াও কি কৰিব নালাগে দোকানৰ বাকী বা উঠনা খাব নালাগে বুলি কৈছে ইয়াৰ পিছত কোৱা হৈছে যে আমি বিপদ বা আপদত পৰিলে আমি ধাৰ কৰিব নালাগে তেনেকুৱা নহয় কেতিয়াবা যদি আমি ডাঙৰ বিপদত পৰোঁ বা ডাঙৰ সমস্যাত পৰোঁ আৰু সেই সমস্যাৰ পৰা বা সমস্যা সমাধান কৰিবৰ কাৰণে আপদৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি কেতিয়াবা ধাৰ কৰিব পাৰোঁ কিন্তু আমি ধাৰ তেতিয়াহে কৰিম যেতিয়া আমাৰ যোগ্যতা বা সামৰ্থ্য থাকিব সেই ধাৰ আমি পিছত পূৰণ কৰাৰ বা ধাৰ মাৰাৰ যদি নাথাকে তেনেহ'লে কিন্তু আমাৰ যদি ধন উপাৰ্জনৰ উপায় নাথাকে আৰু তাতকৈ যদি আমি সৰহ পৰিমাণৰ যদি আমি ধাৰ কৰোঁ তেনেহ'লে কি হ'ব আমাৰহে বিপদ হ'ব খুজিবৰ উপায় নথকাটো ধাৰ কৰিলে মানুহক ছল কৰা হয় অৰ্থাৎ খুজিবৰ উপায় নথকাটো যদি আমি ধাৰ কৰোঁ তেনেহ'লে সেই ধাৰটো পূৰণ কৰাৰ যদি আমাৰ সক্ষমতা নাথাকে তেনেহ'লে যদি আমি ধাৰ কৰোঁ এবাৰ মানুহে ধাৰত দিব দ্বিতীয়বাৰ কিন্তু ধাৰত নিদিয়ে আৰু সেই ব্যক্তিক ছল কৰা বুলি ঠগোৱা ব্যক্তি বুলিও কোৱা হয় যেনেকৈ কেঁচা আম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰি বুলি এষাৰ কথা আছে গতিকে আমি এবাৰহে মানুহক ঠগাই এবাৰহে যদি আমি টকা ঘূৰাই নিদিওঁ তেনেহ'লে মানুহৰ পৰা এবাৰহে ধাৰ বা ঋণ ল'ব পাৰিম দ্বিতীয়বাৰ কিন্তু সেই ব্যক্তিৰ পৰা কেতিয়াও আমি ল'ব নোৱাৰি ইয়াৰ পিছত চোৱা আয় অনুসাৰেহে খৰচ কৰিলে মানুহ ধাৰত নপৰে এই কেইটা সবকত বাৰে বাৰে লেখকে এটা কথাই উল্লেখ কৰিছে সেইটো হ'ল আয় অনুসাৰেহে উপদেশ যিখিনি অংশ আছে সেইখিনি আয় অনুসাৰেহে খৰচ কৰিবৰ কাৰণে বাৰে বাৰে দিহা দিছে খুচুৰীয়া খৰচৰ কথাও কোৱা হৈছে এতিয়া খুচুৰীয়া খৰচনো কি সেই সম্পৰ্কে আমি জানিম যে আয় যদি কমাব পাৰি তেনেহ'লে আমাৰ খৰচো কম হ'ব আৰু কিন্তু কিছুমান মানুহে খৰচ কমাবলৈ দিহা নাপায় সিহঁতে নকমাবলগীয়া খৰচহে কমায় কিছুমান মানুহে কিন্তু যিখিনি খৰচ কমাব নালাগে সেইখিনি খৰচকে কমাই দিয়ে আৰু যিখিনি কমাব লাগে সেইখিনি কমাব নোৱাৰে বা নকৰে যাৰ কাৰণে ফলত চেষ্টা কৰিও মুঠে খৰচ কমাব নোৱাৰে ধৰি লোৱা এতিয়া প্ৰয়োজনত কি আছে ভাত চাউল দালি এইবিলাক আছে ইয়াৰ পিছতহে মাছ মাংস আহিব এতিয়া সেই যদি খৰচ কৰিবলগীয়া হয় বা প্ৰয়োজন অনুসৰি খৰচ কৰিবলগীয়া হয় প্ৰথম আমি চাউল আৰু দালিটো আগত ৰাখিম ইয়াৰ পিছত যদি টকা থাকে বা আমাৰ যদি আয় সেই হিচাপত থাকে আমি মাছ মাংস কিনিব পাৰোঁ কিন্তু সেইখিনি নকৰি যদি আমি চাউল দালি নিকিনি যদি প্ৰথমেই আমি কি কৰোঁ মাছ মাংসকে কিনি দিওঁ তেতিয়া কি হ'ব আমাৰ কোনো এটা প্ৰয়োজন
প্ৰয়োজনৰ বস্তু আমি খৰচ বা কমাব নোৱাৰিম সকলোখিনি আমাৰ খৰচ লাগিবই খৰচ কমাব লাগিলে এদিনীয়া ডাঙৰ খৰচত হাত নিদি প্ৰথমতে নিতৌ কৰা সৰু সৰু খৰচত হাত দিয়া উচিত সেইকাৰণে কোৱা হৈছে এদিনৰ ডাঙৰ খৰচ নকৰি সৰু সৰু যিখিনি বস্তু আমাৰ প্ৰয়োজন হয় খৰচৰ প্ৰয়োজন হয় সেইখিনি প্ৰথমে আমি কৰিব লাগে কিন্তু সেই সৰু খৰচৰ ক্ষেত্ৰতো কোৱা হৈছে যদি বেছিকৈ সৰু খৰচ কৰা হয় খৰচ তেতিয়া কি হ'ব আমাৰ সৰু খৰচ মানে খুচুৰীয়া খৰচ বুলি যাক কোৱা হয় সেই খুচুৰীয়া খৰচ যদি আমি বেছিকৈ কৰোঁ তেনেহ'লে সেইটোক খুচুৰীয়া খৰচক চোৰাং গতি বুলি কোৱা হৈছে সি বেগতে চকুৰ পচাৰতেই খুচুৰীয়া খৰচ গোট খাই এটা ডাঙৰ খৰচত পৰিণত হয় অৰ্থাৎ সেই সৰু সুৰা এটকা দুটকা এনেকুৱা যদি সৰু খৰচ বেছিকৈ হয় তেনেহ'লে সেই এটকা দুটকাই এসময়ত গৈ লক্ষ টকা হয় আৰু তাৰ বোজা কেতিয়াবা ব্যক্তিয়ে পূৰণ কৰিব নোৱাৰাত বিপদতো পৰা দেখা যায় ইয়াৰ পিছত এষাৰ কথা কোৱা হৈছে যে বেজীৰ জলঙা মনে কুঠাৰৰ জলঙা নমনে ইমান সুন্দৰ কথা এটা কোৱা হৈছে যে বেজীৰ জলঙা মানে হ'ল বিন্ধা সেই বেজীৰে যে বিন্ধে হয়নে বা ইনজেকশ্যন যে দিয়ে বা কুঠাৰৰ জলঙা নমনে বুলি কোৱা হৈছে কুঠাৰেৰে যেতিয়া বিন্ধে হয়নে সেইটো বিন্ধা বুলি কোৱা হয় আৰু বেজীৰ জলঙাক নমনে আমি ইমান কষ্ট উপভোগ বা কষ্ট ভোগ নকৰোঁ অনুভৱ নকৰাৰ কাৰণে বেজীৰ জোঙাটো আমি সিমান কষ্ট বুলি নাভাবোঁ কিন্তু কুঠাৰৰ জোঙাক আমি কষ্ট বুলি ভাবোঁ কিন্তু দুয়োটাৰ ক্ষেত্ৰত এটা কথা খাটে যে দুয়োটাই বিন্দে সেইদৰে খুচুৰীয়া খৰচক বেজীৰ জলঙাৰ লগত তুলনা কৰা হৈছে অৰ্থাৎ সৰু সুৰা খৰচ যিটো আমাৰ চকুত ইমান নপৰে কিন্তু সেই চকুত নপৰা সৰু সুৰা খৰচ এসময়ত গৈ ডাঙৰ হৈ আমাৰ চকুত যেতিয়া ধৰা পৰে সেইটো কুঠাৰৰ দৰে বুলি কোৱা হৈছে আৰু সেই কুঠাৰৰ বিন্দা বা কুঠাৰে যেনেকুৱা ধৰণৰ জলঙা কৰে সেই হিচাপত তাৰ লগত তুলনা কৰা হৈছে এই বচনটো সকলো ঠাইতে চলতি আছে গতিকে আমি কি কৰিব লাগে খুচুৰীয়া খৰচক সেইকাৰণে লেখকে উল্লেখ কৰিছে যে খুচুৰীয়া খৰচক গুপ্ত শত্ৰুৰ নিচিনা গুপ্ত শত্ৰুক আমি কেতিয়াও দেখা নাপাওঁ সি মনেহে থাকে কিন্তু সদায় কি কৰে আমাৰ অনিষ্ট কৰাতহে মগ্ন হৈ থাকে সেইদৰে খুচুৰীয়া খৰচো তলে কামবিলাক কৰি থাকে আমাৰ চকুত ইমান ধৰা নিদিয়ে কিন্তু যেতিয়া সি ডাঙৰ হয় তেতিয়াহে আমাৰ চকুত ধৰা দিয়ে আৰু তেতিয়া সেই সময়টো কিন্তু বহুত দেৰি হৈ যায় সি গম নোপোৱাকৈ মানুহৰ অনিষ্টহে কৰে খৰচ কমাব লাগিলে বাজৰ ভৰক একেবাৰে এৰি দিব লাগিব গতিকে আমি যদি আমাৰ খৰচ কৰি কমাবলগীয়া হয় তেনেহ'লে আমি সেই ফুটনি বা বৰ কথা মাৰি থকা স্বভাৱটো আমি একেবাৰে শেষ কৰিব বা একেবাৰে এৰি দিব লাগিব হাতী ঘোঁৰা বন্ধী বেটি দুৰাৱস্থাত পৰা মানুহৰ পক্ষে নহয় গতিকে হাতী ঘোঁৰা আঢ্যবন্ত বা অভিজাতৰ যিখিনি বা প্ৰাসাদৰ সামগ্ৰীসমূহ আমাৰ কি হয় কেৱল ধনীৰ কাৰণেহে সেইটো যুগুত হয় দুৰ্দিনত দান দক্ষিণাও অযুগত বুলি লেখকে উল্লেখ কৰিছে গতিকে আমাৰ যদি অৱস্থাহীন হয় সেই সময়ত আমি দান দক্ষিণাও দিব নালাগে দান দক্ষিণা দিয়াও অযুগত অনুচিত বুলি লেখকে উল্লেখ কৰিছে গতিকে এইখিনি আছিলে ধনৰ ব্যৱহাৰ সম্পৰ্কে ধনৰ সৎ ব্যৱহাৰ সম্পৰ্কে মূল কথা আশা কৰোঁ তোমালোকে ভালকৈ যথাৰ্থ ৰূপত বুজি পাইছা গতিকে আজিলৈ ইমানতে ধন্যবাদ